এইখন অসমত কিছুমান এনেকুৱা পুৰণি মন্দিৰ আছে যিসমূহৰ ৰহস্য আজিও বৈজ্ঞানিকে ব্যাখ্যা কৰিব পৰা নাই। আহকচোন জানো সেয়া মন্দিৰসমূহ কি কি। আপুনি জানেনে ভাৰতৰ এখন ৰাজ্য য'ত তান্ত্ৰিকৰ শক্তি, দেৱ দেৱতাৰ জড়িত থকা গোপনীয় ৰহস্যৰ কথা আছে, সেইখনে হৈছে আমাৰ অসম। প্ৰথমতে ধৰা হয় কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰত কোনো মূৰ্তি নাই, তথাপিও লাখ লাখ ভক্তগণ তাত আহা দেখা পোৱা যায়। আৰু অম্বুবাচী মেলাত মন্দিৰৰ দৰ্জা বন্ধ থাকে, কাৰণ অম্বুবাচী মেলাত মানুহে কোৱা মতে, লোকবিশ্বাস মতে, অম্বুবাচী মেলাত মা দুৰ্গায়ে মানে কামাখ্যা মায়ে তেওঁ ঋতু যায় বুলি কোৱা হয়। আৰু এই ৰহস্যৰ ফাদিল কিন্তু আজিলৈকে কোনো বৈজ্ঞানিকৰ ওচৰত নাই। নেক্সটতে আছে ব্ৰহ্মপুত্ৰৰ বুকুত থকা উমানন্দ। বিশ্বৰ সকলোতকৈ সৰু নদীদ্বীপ বুলি জনা যায়। আৰু তাত ধ্যান কৰিছিল ভগৱান শিৱই। তো তাত যোৱাৰ লগে লগে নিজৰ মন এনেই শান্তি হৈ যায়। তো সেয়াও আজিলৈকে কোনো বৈজ্ঞানিকে ৰহস্য ফাদিল কৰিব পৰা নাই। আজিও কিছুমান পুৰণি জেগাত, পুৰণি মন্দিৰত, পুৰণি ৰাজমহলত আমাৰ অসমত থকা কথা কৈছোঁ, কিছুমান অজান মাত, কিছুমান অদৃশ্য মানুহ, কিছুমান অদৃশ্য শক্তি, ভূত পিশাচ আজিও দেখা পোৱা যায়। কাৰণ অসমত শাসন কৰিছিলে নৰকাসুৰ, অসুৰৰ বংশ নৰকাসুৰ। তো তাৰ অভিশাপ আজিও শেষ হোৱা নাই। সেয়েহে আজিও কিছুমান পুৰণি মঠ মন্দিৰ, পুৰণি কিছুমান খণ্ডাৰ বুলি কোৱা হয়, মানে কিছুমান পুৰণি ঠাই, শত যুগৰ পুৰণি ঠাই, তো তেওঁলোকৰ মতে কোৱা হয় যে আজিও তাত কিছুমান অদৃশ্য শক্তি দেখা পোৱা যায়, কিছুমান মাত শুনা যায়। যেনেকৈ ক'ব গ'লে আমাৰ ৰাজাবাৰীত এতিয়াও ৰজাই পোহা বাঘটো দেখা পোৱা যায়, কিন্তু বাঘটো এখন দুনিয়াতে নাই। তো তেনেকুৱা কথা। তো আজিও কিছুমান শক্তি দেখা পোৱা যায়। কাহিনী আছিল নে অসমখন সঁচাই ৰহস্যৰ ভৰা ভূমি? জানিবলৈ ছাবস্ক্ৰাইব কৰি থওক।